Hey বন্ধুসকল গুড মৰ্নিং তো মানে ওয়েলকাম বেক টু মাই এনকে ডে আর ব্লগস তো মানে কি ক'ব আৰু বৰষুণ চাব পাৰে বৰষুণ মানে আজি হ'ল মানে গণেশ পূজা ইফালে চলি আছে গণেশ পূজা তো যাই কিনে দেখুৱাই আছো বাকি কি ক'ব আৰু এনেকুৱা মানে বৰষুণৰ বতৰত ন ছটা লৈ মানে আহি আছো আৰু দে यार তো কি ক'ব ভাবিছিলোঁ মানে পূজাখন ভালদৰে উদযাপন কৰিম বা ভাল লাগিব কিন্তু কি ক'ব বন্ধুসকল মানে বৰষুণে চব খাই দিলে চেছে यार তো কি ক'ব ইফালে চলি আছে পূজা আমি যাই আছো তো কি হয় নাজানো আৰু বৰষুণৰ কথা ন তো এইখন পোষ্টাৰ আপোনালোকে দেখা পাইছে নে কেমেৰাত আহিছে নাজানো এইখন পোষ্টাৰ তো মানে যাই আছো তো তালৈ তো চাই থাকক মানে বন্ধুসকল আপোনালোকে ভাবিব পাৰে ট্ৰেক্টৰ তো ট্ৰেক্টৰ মানে সেয়ে আৰু এই মানে বস্তুবিলাক এনেকুৱা মানে বৰষুণ দি আছে বৰষুণ দি থাকিলে মানে চব বোকা হৈ গৈছে পূজাৰ যিখিনি মানে আগৰ ফালে সন্মুখতো তাত লৈ যাই আছো বালি শিল পেলাম আৰু চলি আছে গণেশ পূজা তো বেলেগ এটা তো মানে এনেদৰে চলি আছে পূজা আৰু চলিয়ে থাকিব আৰু
গুড মৰ্ণিং বন্ধুসকল। মানে ৰাতি নাম চাম চালোঁ, চাই কিনে মানে খোৱাতে দেৰি হ'ল। তো এতিয়া উঠিছোঁ, মানে উঠোতে কমচে কম 10:30 বাজি গ'ল। তো মানে বৰষুণো দি আছে ৰাতিপুৱাৰ পৰা। তো আছোঁ বৰ্তমান ঘৰতে, আৰু মানে ভিডিঅ'টো বৰ্তমান মই এণ্ড কৰিব ওলাইছোঁ। কালি যিহেতুকে ভিডিঅ'টো এণ্ড কৰাই নহ'ল, মানে ৰাতি হৈ গ'ল আহোঁতে সেইটো কাৰণে মানে ৰাতি মিনিমাম তোমাৰ 2-1:30 বাজি গৈছে। সেইটো কাৰণে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ নতুনকৈ চেনেলটোত আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম নতুন এটা ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।